নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছিলোঁ শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয় শিলঘাটলৈ বুলি। আৰু এতিয়া আমি শিলঘাট মন্দিৰ মা কামাখ্যা দেৱালয় দৰ্শন কৰিম আৰু আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এই মন্দিৰটোলৈ যাওঁতে আপোনালোকে 108টা খটখটি বগাই গৈ মা কামাখ্যা দেৱালয় দৰ্শন কৰিব লাগে। আৰু আমি এতিয়া গৈ আছোঁ। জেগাখিনি বহুত সুন্দৰ, প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ আৰু বহুত ধুনীয়া নিজম এটুকুৰা সুন্দৰ ঠাই। আপোনালোক আহিব পাৰে। আহি আমি এতিয়া বৰ্তমান মা কামাখ্যা দেৱালয় মেইন গেটত উপস্থিত হ'লোঁ। আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু লগতে চাকি বন্তি দিম। আৰু এয়া মেইন ঘৰ, নামঘৰটো। আৰু সিফালে কাষতে আপোনাৰ বন্তি চাকি জ্বলাবলৈ সুবিধা কৰি দিছে। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।